পাৰিছে টাইম 11টা কিন্তু মানে সিহঁতে কোৱা মতে মানে আমাৰ যোনটো খোৱা বোৱা অৰ্ডাৰটো মানে 12টা বজাতে ল'ব মানে এতিয়া আমি 1 ঘণ্টা ৰখিব লাগিব এতিয়া পৰা ঢেকীয়া লৈ যাম ঘৰত খাবলৈ ফাইনেলি কেনেকুৱা লাগিছে আহি পালেহে গম পাম ভাল লাগিছে ৰাস্তাটো যায় চাই আহি আছোঁ কি হয় মানে আৰু 750 মিটাৰ দেখাইছে আমি মানে এতিয়া ভাবি আছোঁ মানে অৰ্ডাৰটো কৰি মেলি ইয়াত মানে অলপ দেৰি কৰি খাই যাওঁ নে ইয়াৰ পৰা মানে গুচি যাওঁ নাপালোঁ গুড মৰ্ণিং ফ্ৰম পাছিঘাট আমি মানে পাছিঘাট কালি আহিলোঁ তাৰপিছত মানে আজি আমি ৰয়িং হৈ ঢলাশদিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ তাৰপিছত মানে আমি এতিয়া মানে ইয়াৰ পৰা ওলাই দিব লৈছোঁ আমাৰ লগত আহিছে কৌশিক আৰু বা দুজনী আহিছে আমাৰ লগত আৰু এজনী তো মানে আমি মোৰ আছোঁ গাইছ কৌশিকো আছে গাইছ লগতীয়া থাকে প্ৰায় লগত থাকে বহুত দিন নাছিলে মাজতে তো মানে আমি এতিয়া ইয়াৰ পৰা যাওঁ আপোনালোকে চাই থাকক ফাইনেলি আহি পালোহি ডাম্বুক ভিউ পইণ্ট ইয়াত অলপ ৰখোঁ ৰৈ মেলি আকৌ আমি ইয়াৰ পৰা যাম আৰু নিশ্চয় ফটো চটো মৰা হৈ গ'ল আৰু এইফালে কিবা ফটো লৈ আছে বোলে ভিডিঅ' লৈ আছে ষ্টৰি দিওঁ মানে সিহঁতে লৈ লওক আমি তলত যাওঁ গাড়ীত বহি থাকোঁগৈ আমি এতিয়া আহি মানে পালোহি ৰয়িঙৰ পৰা আমি মানে এতিয়া প্ৰথমতে যাওঁ দীঘাৰৰ ইক' ৰিজৰ্ট তাত গৈ মানে কিবা এটা খাই মেলি মানে যিমান পাৰোঁ ফুৰিবলৈ চাওঁ তাৰপিছত খাম ফুৰিম তাৰপিছত আকৌ যাম মানে ঘৰলৈ যাম আৰু চাই আহি আছোঁ কি হয় মানে আৰু 750 মিটাৰ দেখাইছে গৈ আছোঁ দীঘাৰ ইক' ৰিজৰ্ট আমি এতিয়া হয় নহয় কনফিউজ হৈ আছোঁ নিজে পাবহি ল'লোঁ তো আমি এতিয়া ফালে গৈ থাকোঁ বলক ফাইনেলি কেনেকুৱা লাগিছে আহি পালেহে গম পাম ভাল লাগিছে ৰাস্তাটো যায় এতিয়া পৰা ঢেকীয়া লৈ যাম ঘৰত খাবলৈ এতিয়া ৰাস্তা বহুত বেয়া এতিয়া মানে ইয়াত কথাটো এনেকুৱা ধৰণৰ হ'ল ইয়াত মানে এতিয়া বাজিছে টাইম 11টা কিন্তু মানে সিহঁতে কোৱা মতে মানে আমাৰ যোনটো খোৱা বোৱা অৰ্ডাৰটো মানে 12টা বজাতে ল'ব মানে এতিয়া আমি 1 ঘণ্টা ৰখিব লাগিব আমি এতিয়া 1 ঘণ্টা ৰৈ মেলি খাই যাওঁ নে আমি অলপ মানে এই জেগাটো চাই মেলি গুচি যাওঁ তাকে মানে প্লেনিংটো কৰোঁ কি হয় আমি মানে এতিয়া ভাবি আছোঁ মানে অৰ্ডাৰটো কৰি মেলি ইয়াত মানে অলপ দেৰি কৰি খাই যাওঁ নে ইয়াৰ পৰা মানে গুচি যাওঁ তাৰপিছত মানে ঘৰ পাবগৈ লাগিবতো ইয়াত মানে বেছি দেৰি কৰি থাকিলেও ইমান মানে আমাৰ ঘৰ পোৱাত বহুত দেৰি হৈ যাব তো মানে প্লেনিংটো কৰোঁ কি হয়
ফাইনেলি আমাৰ ডিচিশ্যনটো লোৱা হ'ল আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ ইয়াত মানে ইমান দেৰি ৰৈ থাকিলে মানে আমাৰ খোৱাটো হ'ব কিন্তু মানে ঘৰ পাওঁতে দেৰি হৈ যাব সেইটো কাৰণে আমি মানে ইয়াৰ পৰা যাওঁগৈ মানে ওচৰে পাছৰে যদি কিবা পাওঁ খাম নহ'লে আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু মানে পানীত প্ৰথমে বোলে একদম জোতা চোতা খুলি লৈছোঁ পুৰা তো আমি মানে ইয়াৰ পৰা যাওঁগৈ ইয়াৰ পৰা গৈ মানে ওচৰে পাছৰে যদি কিবা আছে ৰিজৰ্ট চাওঁ নহ'লে আমি মানে ক'ৰবাত খাব লাগিব আৰু খোৱাটো খাব লাগিবই তাৰপিছত ইয়াৰ পৰা আমি গৈ থাকোঁ আপোনালোকে চাই থাকোঁ ৰাস্তাত চাওঁচোন ক'ত পাওঁ য'তে ভাল মানে হেৰি পাওঁ ৰেষ্টুৰেণ্ট পাওঁ তাতে খাব লাগিব আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ নে কি নাপালোঁ খাম বুলি আহিছিলোঁ ইয়াত মানে আমি বহুত আশা কৰি আহিছিলোঁ কিবা এটা খাম ইমান দূৰ আহিছোঁ মানে আমি ৰয়িং হৈ পেলাই আমি ঘূৰি যাব পাৰিলেন কিন্তু মানে ইয়াত খাম বুলি ইমান দূৰ মানে কিমান 30 কিমান কিলোমিটাৰ আহিছোঁ 44 কিলোমিটাৰ আহিছোঁ তাৰপিছত মানে আমি আহি মেলি ইয়াত খাব নাপালোঁ এতিয়া ফটো চটো মাৰিলোঁ অলপ এতিয়া তাত খোৱা নহ'ল আমি তাৰপৰা ওলাই আহিলোঁ আমি এতিয়া তাৰপৰা গৈ আছোঁ মানে আমি তাৰপৰা মানে ওলাই মেলি এতিয়া গৈ আছোঁ তিনিচুকীয়া মানে তালৈ আছে 112 কিলোমিটাৰ আমি এনেকৈ আহি এতিয়া নামচাই পাৰ হ'লোঁ এতিয়া মানে নামচাই পাৰ হৈ মেলি এতিয়া মানে ডিব্ৰুগড়লৈ আছে 122 কিলোমিটাৰ ইয়াৰ গেটখন পাৰ হ'লোঁ আৰু মানে অসম পালোহি তো মানে ইয়াৰ পৰা ডিব্ৰুগড়লৈ 122 কিলোমিটাৰ আছে তো আমি এনেকৈ এতিয়া গৈ থাকোঁ অলপ তো আমি এনেকৈ আহি থাকোঁতে মাজতে ৰখিলোঁ আৰু এইটো ধাবা NH37 মানে ধাবাখন তাৰপিছত মানে আমি ইয়াতে কিবা এটা খাওঁ ভোক লাগিছে ন ৰাতিপুৱাৰ পৰা খাই অহা নাই তো মানে ভাতটো খাওঁ ৰাতিপুৱাৰ পৰা ভাতটো খোৱা নাই তো খাই লওঁ প্ৰায় 1টা বাজিলে তিনিচুকীয়া এতিয়া আমি আছোঁ তিনিচুকীয়া আমাৰ এতিয়া খোৱা বোৱা হৈ গ'ল তাত মানে ভাত খালোঁ ভাত আৰু মাংসৰ লগত ভাতটো খালোঁ তাৰপিছত মানে আমি এতিয়া আকৌ ওলাই গৈ আছোঁ আৰু তো আমি এনেকৈ আহি এতিয়া ডিব্ৰুগড় পালোহি ডিব্ৰুগড় বাইপাছ পালোহি আৰু তাৰপিছত মানে এই বাজনী ভাগৰ ডিব্ৰুগড় টাউনত কিবা কাম অলপ আছে কামটো কৰি মেলি ঘৰলৈ যাম আৰু বাজনী গাড়ী থৈ যাম আমি নাযাওঁ খুন্দা কৰি দিবি হয় আমি মানে ইয়াক আজি থৈ যোৱা প্লেন বনাইছোঁ এই মানে আজি থাকি যায় বোলে আমাৰ আজি থাকিবলৈ মন নাই আমি ফাইনেলি আহি এতিয়া বগীবিল পালোহি মানে বগীবিল পাৰ হৈ কোলাজান পালোহি তাৰপাছত মানে আমি ভিডিঅ' ইয়াতে সমাপ্ত কৰিবলৈ আহিছোঁ যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপায় প্লিজ ছাবস্ক্ৰাইব গাইজ বাই 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 বাই